বহু প্ৰত্যাশিত বহু বিতৰ্কিত ছবি ৰাঘৱ আজি শুভমুক্তি লাভ কৰা দেখা পোৱা গৈছে আৰু বিভিন্নজনে আচলতে বিভিন্ন ধৰণে মত আগবঢ়াই আহিছিলে বিভিন্নজনে কৈছিলে যে এই ছবিখন চাব নালাগে যি বিশেষ বিতৰ্ক হোৱা পৰিলক্ষিত হৈছিলে কাৰণ তেওঁলোকে কৈছিলে যে বিভিন্নজনে কৈছিলে যে যিহেতু কা আন্দোলনৰ সময়ত যতীন বৰাই বিশেষ ভূমিকা গ্ৰহণ কৰা নাছিলে তেখেতে অসমীয়া জাতিৰ লগত প্ৰতাৰণা কৰা বুলি বহুতে মন্তব্য কৰিছিলে আৰু সেয়েহে আচলতে অসমীয়া চিনেমা চাব লাগে বুলি বহুজনে কৈছিলে আৰু স্কুল কলেজত যিহেতু প্ৰচাৰ কৰিছিলে তাৰ ক্ষেত্ৰতো বিশেষ বিতৰ্ক হোৱা দেখা পোৱা গৈছিলে আৰু তাৰ পাছতো কিন্তু যোৰহাটৰ ইলি চিনেমা হলত আচলতে বিশেষ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্নজন ওলাই আহিছে চিনেমাখন স্বতঃস্ফূৰ্তভাৱে চাবলৈ ৰাঘৱ চাবলৈ আহিলে নেকি যিহেতু এটা বিতৰ্ক হৈ আছিলে যে ৰাঘৱ চিনেমাখন চাব নালাগে যতীন বৰা যিহেতু বিতৰ্কৰ মাজত সোমাই গৈছিলে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাইছে অসমীয়া চিনেমা হিচাপত ওলাইছে না যতীন বৰাক ভাল পাই কাৰণে ওলাইছে চিনেমা চাই ভাল পাওঁ বিতৰ্কটো এটা বেলেগ বস্তু সেইটোৰ এটা বেলেগ ধৰণৰ বস্তু বিতৰ্কটো আৰু নিজৰ ছেটিছফেকশ্যনটো এটা বেলেগ বস্তু গতিকে আমি চিনেমাটো আমি চাই ভাল পাওঁ সেইকাৰণে চাব লাগিব এতিয়া ধুনীয়া তেওঁলোকে কি বস্তু দিছে বহুত দিন আমি চিনেমা মাজতে 2 বছৰ বন্ধ হৈ গুচি গ'ল মানুহবোৰ কেনেকুৱা বেয়া হৈ গৈছে মনবোৰ আনন্দ ফূৰ্তি মানুহক লাগিব যিমান বিষাদ থাকক তাৰ মাজত মানুহক আনন্দ লাগিব গতিকে তাৰ মাজত আমি আনন্দৰ কাৰণে চিনেমা উপভোগ কৰি ওলাই আৰু আমি বিভিন্নজনৰ ওচৰলৈ যাব বিচাৰিম আচলতে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব আজি যিহেতু ৰাঘৱ মুকলি কৰি দিয়া হৈছে এই মুহূৰ্তত কি ক'ব বিচাৰিব হয় আমি বৰ আনন্দিত অসমীয়া চিনেমা এখন আগবাঢ়ি মানে হৈছে আমি সদায় হিন্দী ইংলিছ চাই ব্যস্ত হৈ থাকোঁ আমি খুবেই আনন্দিত বৰ ভাল হয় কি আশা কৰে বক্স অফিচ কালেকশ্যন ৰাঘৱে কৰিব পাৰিব নিশ্চয় নিশ্চয় আৰু আমি বিভিন্নজনৰ ওচৰলৈ যাব বিচাৰিম ৰাঘৱ চাবলৈ আহিছে নেকি কি যিহেতু ৰাঘৱ চিনেমাখন বিশেষ এটা বিতৰ্কত সোমাই পৰিছিলে সেই সময়টো আচলতে ৰাঘৱখন মুক্তি লাভ কৰিছে আৰু আপুনি কি হিচাপত ওলাইছে মানে অসমীয়া চিনেমা হিচাপত ওলাইছে নাই যতীন বৰাক ভাল পাই কাৰণে ওলাইছে অসমীয়া চিনেমা আৰু যতীন দা দুয়োকে ভাল পাওঁ আৰু যিহেতু অসমীয়া ছবি জগত জীয়াই থকাটো বিচাৰোঁ সেইটো কাৰণে ওলাইছোঁ আৰু কিবা নতুনত্ব বা তেনেকুৱা কিবা পাম বুলি ভাবেনে বহুতখিনি নতুনত্ব আহিছে মানে চববিলাকতে স্ক্ৰীন প্লে চাউণ্ড প্ৰত্যেকটো বস্তুতে আগতকৈ বহুত ডেভেলপ হৈছে চাদৰ চিনেমাতকৈ আগৰ হিয়া দিয়া নিয়া বা যিখিনি চিনেমা আছিলে আমাৰ যৌৱনে আমনি কৰে সেইখিনি চিনেমাৰ পিছত এতিয়া এইখিনি চিনেমাত বহুতখিনি নতুনত্ব আহি পৰিছে গতিকে মই ভাবোঁ দৰ্শক সেইটো কাৰণে আহিছে আৰু এতিয়া নতুন প্ৰজন্মই অসমীয়া চিনেমা আঁকোৱালি লৈছে আপোনালোকে দেখা পাইছে বিভিন্নজন আচলতে ওলাইছে এইদৰে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে চিনেমা চাবৰ বাবে চিনেমা চাবলৈ আহিলা চিনেমা চাবলৈ আহিলোঁ কি ক'বা অসমীয়া চিনেমা যিহেতু জয়যাত্ৰাৰ ক্ষেত্ৰত বহু লোক ইয়াত ভিৰ হৈছে অসমীয়া চিনেমাৰ জয়যাত্ৰা বুলি ক'বলৈ গ'লে আগতে আমি খুব কম দেখিছিলোঁ কিন্তু আজিকালি মানে অসমত বিশেষকৈ যোৰহাটতে হওক যোৰহাটটো সাংস্কৃতিক নগৰী হয় যোৰহাটৰ বাদ দিও আন যিসমূহ জিলা প্ৰত্যেক জিলাতে অসমীয়া চিনেমাৰ এক ব্যাপক মানে প্ৰচাৰ দেখিবলৈ পাইছোঁ আজি ৰাঘৱ আহিছে ইয়াৰ আগতে ৰঘুপতি আহিলে ৰত্নাকৰ আহিলে বিশাল চাইনা আহিলে প্ৰতিখন অসমীয়া চিনেমাতে ব্যাপক সহায় দেখিবলৈ পাইছোঁ ভাল লাগিছে এনেকৈ অসমীয়া চিনেমাৰ জয়যাত্ৰা হওক এইদৰে আচলতে বিভিন্নজন ওলাইছে আৰু এইদৰে যোৰহাটৰ ইলি চিনেমা হলত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু বহুজনে আচলতে এই জয়যাত্ৰাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু আমিও DNA নৰ্থ ইষ্টৰ ফালৰ পৰা সকলোকে এই চিনেমাখন চাবলৈ আহ্বান জনালোঁ